তো হেল্ল' গাইজ, কি খবৰ? খবৰ নিশ্চয় ভাল। গুড মৰ্ণিং ফ্ৰম ডুবাই। তো এতিয়া আহিছোঁ চুইমিং পুলত, মানে মোৰ লগৰটো তাত য'ত থাকোঁ সিহঁতৰে চুইমিং পুল আছে এপাৰ্টমেণ্টত, তো তাতে তাৰ পৰাই বুৰ্জ খালিফা দেখা পায়, মানে বেলেগত যাবই নালাগে। এয়া আমাৰ মুখী, এইটো বুৰ্জ খালিফাটো একদম টেনশ্যন নাই, মজা। বুজি পাইছে না? মই ভাল পাওঁ কি কৈছোঁ, ইউটিউব ব্লগ ৰীল ভাল নাপাওঁ মই। মজা, কিন্তু অলপমান যদি মাথাটো উঠাই দিওঁ না পুৰা শুকান হৈ যায়, তাৰপিছত আৰু গৰম লাগে। ইয়াতে মজা একদম পুৰা চিল পানী, একদম মজা। এই দিম বুলিছা ভিউটো কেনেকুৱা চালিয়া বঢ়িয়া। আৰু আজি আমি ক'ত ব্লগটো আজি আমি ক'ত যাম? বিচত যাম না? বিচত যাম, চাই থকা বঢ়িয়া একদম মজা। বঢ়িয়া। Later that same evening. তো বল, আমাৰ তেতিয়া যে কৈছিলোঁ এতিয়া বিচত যাব হৈছে, কেইটা বাজিল? 5টা। বল বল বস্তু উঠা। এই গান চলি আছে, সেইটো নালাগে, এইটো ভৰাইছোঁ মই বস্তুবিলাক। মই বেগটো লৈছোঁ। বল বল, দেৰি হৈছে। তো ওলালোঁ এতিয়া। গৰম আছে বহুত, মানে একদম পূৰা গৰম আছে চবৰে। এইটো আউটফিট মুখী পূৰা একদম জিতেন্দ্ৰ আজি, বাকী চব এই হাফ পেণ্ট, চব মোৰ হাফ পেণ্ট, ফুল লং পেণ্ট। চলো চলো, আজি কি আহিছে? আমি আখানে আহিছে নেকি আজি? তো আমি আহি পাই গ'লো। কি আহিছে আমাৰ কি বিচ না? কাই বিচ। অঁ, নামটো লিখা আছে। অঁ, নাপাওঁতো খেচৰা, এইটো আহিব এতিয়া খেচৰাটো। এই মুখী ফটো উঠি নাই কি এতিয়া? এতিয়া নাই কি পিছত? অঁ, পোহৰ আছে না, বঢ়িয়া। তো আহি পাই গ'লো কাইট বিচ। চাৰিয়া বিচ আছে, বাকী বহি চহি খাব পাৰে আৰু ইয়াতে একদম মজা। আৰু এইপিনে দেখাই দিয়া একবাৰ, বঢ়িয়া বস্তুটো মজা। আৰু কিন্তু বতাহ দি আছে, কিন্তু একদম আছে। আজি 45 মান হ'ব, কিন্তু বতাহ আছে। কলা হৈ যাম এতিয়া আৰু একো নাই। এই মজা, এইটো চোৱা, এয়া বিচ চোৱা, বিচ চোৱা। তো আমি আহি পাই গ'লোঁ কাইট। আপোনালোকে আৱাজটো কমকৈ শুনিব পাৰে। কাইট কি? কাইট বিচ। তো পূৰা একদম চাওক, এইটো বুৰ্জ আল আৰব, এইটো 7 ষ্টাৰ হোটেল বুলি যে কয় এইখন, এইটো বুৰ্জ আল আৰব। এই ষ্টাৰ্ট হৈ গ'ল। নকৰিবা, দুখ পাবা। এইটো হেৰি আছে, উৎসাহ বেয়া বস্তুবিলাক উৎসাহ দিয়া এক নম্বৰ। নকৰিবা, দুখ পাবা ৰে, মাথা দুখ পাবা। দুখ নাপাওঁ। কৈছে না চালিয়া, এইয়া বনাই দিছোঁ না। আচ্ছা, শর্ট এটা মারা। ইয়েস, আহি গ'লো কাইট বিচ। চাই লওক একদম, চব চাইডে একদম মজা। বাচ্চা পাবৰ কাৰণে এইটো কি মজা লাগিছে না? এই কি মজা। কিন্তু পুৰা নিমখীয়া পানী, পুৰা নিমখীয়া পানীটো না, পুৰা মানে লাগাতকে বেছি। ইয়াত ডুবকি মাৰি দি আছে না এবাৰ? ডুবকি নামাৰো বে, কিয় নালাগে মাৰা ডুবকি।
কাঠ চাট আছে এতিয়া আমি লগাই বঢ়িয়া পানীডাল লাগিলে গৰম লাগে বঢ়িয়া বঢ়িয়া বতাহ বঢ়িয়া লাগিল আহি নামুখি কেনে একদম মজা লাগিল না মজা নিমখ দিয়া পুৰা নিমখ আপুনি যদি কিবা ফল চল খায় নিমখ আনিব দৰকাৰ তোৰ খাম বেছি ওলাইছে কিজানি নাই নাই খাম একদম নাই এইটো বম নিমখ বহুত বেছি লাগিলে কিন্তু পুৰা জ্বলে এই মোৰ এই গাল চাল জ্বলি গৈছে পুৰা মানে ৰ'দে জ্বলোৱা নাই এই পানী জ্বলাইছে কাৰণ মিছা কথা ক'লে কিডাল হ'ব মিছা কথা ক'লে কিডাল হ'ব সেইকাৰণে বঢ়িয়া লাষ্টত এটাই কথা ক'ম নিমখ নানিব নিমখ নানিব বাকী এই টিকলা গেলাই পাৰে সাঁতৰিবৰ কাৰণে আমি নৰো তই আৰু গালি খাবি হৈছে আৰু এতিয়া যাব নেদে তো এতিয়া অকণমান আৰু মানে গধূলি হওক এন্ধাৰ হওক তাৰপিছত ইয়াতে খোজকাঢ়িম আৰু বহুত ভাল লাগে তো এনেই ঘূৰি আছোঁ ভিতৰত এতিয়া আন্ধাৰ হৈ গ'ল ওচৰত এতিয়া যাম আমি আৰু ঘৰবিলাক চাওক না কি চালিয়া বিলাবিলাক কি ধুনীয়া আৰু গাড়ীটো আৰু কি ক'ম আমি এইখানে আছিল কাই বিচ এইটো চাওক কি বঢ়িয়া এইখন গাড়ী চাওক কনভাৰ্টেবল আৰু এখন গাড়ী আহিছে চাবনি পুলিচৰ গাড়ী তো এতিয়া গৈ থাকোঁ তাৰপিছত ডাইৰেক্ট ঘৰত লগ পাই আছোঁ আজি মানে এটা মই খানা বনাম মানে তো এইটোও দেখাম গাড়ী চাওক এইখনে গাড়ী এতিয়া কি গাড়ী আহিছে চাওক এইখন GMC আজিও উবাৰ যে ভিডিঅ'টো যে অলপ লৈ ল'ব লাগে আজি কি বনাবা আজি চিলি চিকেন ফ্ৰাইড ৰাইচ আৰু এইটো মানে এয়াৰ ফ্ৰায়াৰত দিম আৰু ডাঙৰ এইকেইটা কি কৰোঁ ইয়াতেও আছে চিকেন আল খাজনা খাজনা পুৰা একদম হোৱাৰ পিছত দেখাই আছোঁ এইটো আমি হোৱাৰ পিছত গোটেই যেতিয়া হৈ যাব তাৰপিছত আমি দেখাম এইটো মানে আধা হৈছে প্ৰচেচিঙত আছে কথা দে খোৱাৰ আগতো মানুহ ফটো ভিডিঅ'